ৰাষ্ট্ৰীয় টেলিভিছনত পুনৰ এবাৰ অসমক তাচ্ছিল্য কৰা হ'ল। অসমীয়া ভাষাক চীনা ভাষাৰ সৈতে তুলনা কৰি উপলুঙাসূচক মন্তব্য প্ৰকাশ কৰে কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব' ডান্স দিৱানীৰ হোষ্ট ৰাঘৱ জুৱেলে। ডান্স দিৱানীৰ ফাইনেলিষ্ট অসমৰ গুঞ্জনে ডেন্স আৰম্ভ কৰাৰ আগতে অসমীয়া ভাষাটোক চীনা ভাষাৰ সৈতে উপলুঙা কৰা পৰিলক্ষিত হয় ৰাঘৱ জুৱেলৰ দ্বাৰা। ইতিমধ্যে এই খবৰ সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও এই বৰ্ণবাদৰ বিৰুদ্ধে গভীৰ প্ৰতিক্ৰিয়া ব্যাখ্যা কৰিছে। তেওঁ যাতে অসমৰ স্বাভিমান অসমীয়া ভাষাটোক আৰু কোনেও এনেদৰে উপলুঙাসূচক মন্তব্য প্ৰকাশ কৰিব নোৱাৰে তাৰ বাবে সকীয়াই দিছে। ইতিমধ্যে নিজৰ ভুল বুজি পাইছে শ্ব'টোৰ হোষ্ট ৰাঘৱ জুৱেলে আৰু তেওঁ সামূহিকভাৱে ক্ষমা খুজিছে। মুঠতে স্বদেশ স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদ্বাৰ অসমীয়া মাতৃভাষাটিক কোনেও যাতে উপলুঙাসূচক মন্তব্য প্ৰকাশ কৰিব নোৱাৰে তাৰ বাবে সমূহ অসমীয়া সদায় সংঘবদ্ধ হোৱা উচিত।